Hey guys, good evening. মই মমতাজ ৰহমানে আপোনালোক সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। চ' আমাৰ বিয়া হৈ আছে, বিয়া ষ্টাৰ্ট হৈ গ'ল, আপোনালোকে গম পাইছে। হালধি হৈ গ'ল আৰু এতিয়া আছে মেহেন্দি। চ' আমি এতিয়া মেহেন্দিৰ কাৰণে যাব ওলাইছোঁ। মেহেন্দি প্ৰগ্ৰেমটো আছে এতিয়া, আৰু মই তাত গৈ আপোনালোকক সকলোবোৰ দৃশ্য দেখাই যাম এটা এটাকৈ। চ' আমি সকলো এতিয়া যাবলৈ ৰেডি হ'লোঁ, আৰু ময়ো ৰেডি হ'লোঁ। এতিয়া এইটো ৰঙা পিন্ধি গৈছোঁ এতিয়া। চ' তেনেহ'লে এতিয়া যাওঁ, দেৰি নকৰাকৈ, আৰু মই তাত গৈ আপোনালোকক সম্পূৰ্ণ ভিডিঅ'বোৰ দেখাই আছোঁ। এই জুমি পেহী মেহেন্দি লগাইছে চোন। ভাল লাগিছে নেকি? মই ভাল লাগিছে। মই আমাৰ টিকিলি দুজনী কখন লগাই দিবা দেই। এই আমাৰ কইনা ৰেডি হ'ল মেহেন্দি লগাই। এইকেইখন এয়া হাত খুব ধুনীয়া হৈছে, মেহেন্দিখিনি খুব ধুনীয়াকৈ আঁকিছে। এয়া দৰাৰ নাম, এইফালেও আছে। এয়া আজিম, দৰাজনৰ নাম হ'ল আজিম। এয়া আৰু মেহেন্দি আঁকিছে এওঁ। তেখেতে, তোমাৰ নামটো কি আছিলে? মোৰ নামটো মিছ মেহজাবিন হক। মেহজাবিন হক, শিমলুগুৰি। হয়, তুমি প্ৰফেচনেল? হয়, আৰু মই আকৌ এনেকৈ ব্ৰাইডেলো। তেওঁ ব্ৰাইডেল মেহেন্দি তেওঁ আঁকে। কণ্টেক্ট কৰিব পাৰিম। আপোনালোকে নাজিয়া যিসকলে মোৰ ভিডিঅ' চাই এপ কণ্টেক্ট কৰিব পাৰিব। মেহজাবিন, শিমলুগুৰি হয়। নাম্বাৰটো মোক কমেণ্টত সুধিলে মই দি দিম আপোনালোকক।
মনে কাটি কৰো দেৱী পূজা তোকে